জুলাইত ওলাইছে দ্বিতীয় দ্য গ্ৰেট খালী অবিশ্বাস্য হলেও এয়া সত্য মানুহজন দেখিবলৈ 6,00,000 WWE খেলুৱৈ দ্য গ্ৰেট খালীৰ দৰে জুলাইত মানুহে মুখে মুখে মানুহজনক মাতে দ্য গ্ৰেট খালী বুলিয়েই মানুহজনে তেওঁৰ পত্নী আৰু এহাল ল'ৰা ছোৱালীৰ সৈতে বাস কৰে ধেমাজি জিলাৰ জোনাই নাহৰ বন্দনা নামৰ গাঁওখনৰ এটা জোৰা জীৰ্ণ গৃহত নাম তেওঁৰ জিতেন দলে ওৰফে আল্লাই দলে বয়স তেওঁৰ 49 বছৰ ওজন 1 কুইণ্টেল 55 কিলো ওখ 6 ফুট 8 ইঞ্চি জিতেন দলে ওৰফে আল্লাই এবাৰত খাব পাৰে 2.5 পৰা 3 কিলো চাউলৰ ভাত এবাৰত মাছ বা মাংস খাব পাৰে 2 বা 3 কিলো কণী খাব পাৰে 30টাৰো অধিক জিতেন দলে ওৰফে আল্লাই বৰ্তমান সৰু সুৰাকৈ বিভিন্ন ব্যৱসায়েৰে কোনোমতে পোহপাল দি আছে পৰিয়ালটোক এইজন জিতেন দলে ওৰফে আল্লাই অকলে কৰিব পাৰে 2-3 জনে কৰিব নোৱাৰা কাম অৱশ্যে উপযুক্ত প্ৰশিক্ষণৰ অভাৱত কিংবা আৰ্থিক অনাটনৰ বাবে ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে পৰিচয় দিব নোৱাৰিলে জিতেন দলে ওৰফে আল্লাই কিমান লাগে মহিটো শেষ কৰিব পাৰিব নাই নোৱাৰিব এই মাত্ৰ আমি খাইছিলোঁ হয় দেখোন ইয়াৰে মোৰ নাম আল্লাই দলে আপোনাৰ চাৰ্টিফিকেটত মানে লিখা আছে আৰু জিতেন দলে আৰু চাউল কিমান খায় মানে মই 1.5 কেজি 2 কেজি ভাত খাওঁ মাংস এনে খায় কিমান কিলো মাংস 1 কেজি মাছ এনেকৈ 1 কেজি বাকী বোলে ৰাস্তাৰ গাড়ী পচি থাকিলে আপুনি উঠাই দিব পাৰে অলপ মানে পিছ চকাটো যদি কিবা হয় বা আগ চকা কিবা হ'লে অলপ উঠাই কিনি কিবা কৰোঁ এতিয়া কি কৰি আছে মই এতিয়া তামোলত লাগি আছোঁ ন হৈছে অলপ টকা পইচা অসুবিধা হৈছে চৰকাৰক কি ক'বা চৰকাৰে যদি অলপ টকা পইচা সহায় কৰে মই বেপাৰ কিনি বা যিকোনো কামত অলপ আগবাঢ়িব পাৰিম বুলি মই এইটো সৰুৰ পৰা আছিলে বাৰু সৰুৰ পৰা আছিলে বাকী এনে খেলা ধূলা কৰিব মন আছিলে নাই কিবা এটা ভাল এনেকুৱা মন আছিলে হ'লে কি হ'ব আমাৰ অৱস্থাটো ক'বলৈ গ'লে মানে আমাৰ ধেমাজিৰ জীয়াদল নদীটো নিশ্চয় শুনিছে এইখিনি বিধ্বস্ত হোৱাৰ পৰা মই তাৰ পৰা মানে গুচি আহিবলগীয়া হ'ল আৰ্থিকভাৱে